মাই মায়ো ঐ মই অকণমান ওলাই যাওঁ দেই যা যা তেলে খোৱাটো এইডালৰ পৰা শান্তি নাই ক'ৰবাত গৈ জেং নকৰিবি গৈ এই হ'ব দে নকৰোঁ জেং চেং জেং বে লাই হালে জালে ফুল চন্দন তুলসী লফা হালে জালে ফুল চন্দন তুলসী জেং বে ও লেডিজ কাই লেডিজ বুলি নকবি একেবাৰে চৰ মাৰি দিম তই হ'বলা মোক চৰ মাৰি দিবি মই আকৌ জেং বে হ'ব হ'ব সি একেবাৰে জেং ক এতিয়া কি হ'ল হেই বলচোন বল দিব্লিপকেইজনী এপাক চাই আহোঁ অ' সেইটো কাৰণে হ'বলা তই মোৰ ওচৰলৈ একেবাৰে ঢপলিয়াই আহিছ মই গম পাইছিলোঁৱেই বল নহ'লে তোকো এজনী পতাই দিওঁ উই মা নালাগে পাই ৰাতিলৈ মোৰ ভাওনাত ভাও আছে মায়ে মোক চাদৰ মেখেলা পিন্ধাই দিব মই সীতাৰ ভাও ল'ম হেই তোৰ ৰাতিলৈহে আছে এতিয়া নাই নহয় এতিয়া মোৰ লগত বল বল বুলিছোঁ নহয় বল ব'ল বাৰু কিন্তু সোনকালে আহিম মোৰ ইফালে মেখেলা চাদৰ ৰেডি কৰিবলৈ আছেই হ'ব দে বল ব'ল 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 ঐ পদুমি ৰখচোন ৰখ ইমান বেকা বেকিকৈ ক'লেনো যাওঁ হা অ' বেচেৰি প্ৰেমত পৰিছে হ'বলা হেই এইজনী নাই নাই হ'ব দে ফাঁকি দিব নালাগে গম পাইছোঁ লকডাউন শেষ হ'লে দাদাৰ বিয়াখন হ'ব বুজিছ পিছে তোৰখন হেই এইজনী হ'ব হ'ব ফাঁকি দিব নালাগে খুৰীয়ে কৈছে ডক্তৰ কৰে ন হ'ব দে আৰু এতিয়া যাওঁ ব'ল 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 ঐ ৰচোন ৰ কিতাপ বচন এটা মাতচোন ঠাট্টা কৰিছ হ'বলা ন নাই কৰা ফোনটো মাতাচোন মোৰ কলিজাটো মাতিছোঁ শুন অ' হে স্বামী হমো তোহাৰ যেন স্বামী পাই ধন্য হইলোঁ এবে হামাকো পাৰিবি 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 তোক মই একে ফিটিং মাষ্টাৰ বনাই দিম তইতো জানই মই জেং বে সি একেবাৰে জেং মোক একেবাৰে বচনটো মাতি শেষ কৰিবলৈ নিদিলে এই হ'ব দে তই পাৰিবি বুজিছ এতিয়া নহ'লে ব'ল গৈ থাকোঁ ব'ল 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 ঐ তুইজনী পদুমী নহয়নে লগত বা কোন ধৰিবই পৰা নাই নহয় চম্পা আকৌ সেইজনী ব'ল 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 সিহঁতৰ ওচৰলৈ যাওঁ ব'ল 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 ঐ পদুমী তই বৰ ধুনীয়াজনী হৈ পৰিছ অহ হয় নেকি তোক দেখিলে যে মোৰ মনটো ৰাইজাই ৰাইজাই কৰে আই হয় নেকি মইনো ইমান ধুনীয়া হ'লো নে অঁ চম্পাজনীক চালে যে একেবাৰে চাই থাকোঁ লাগে তয়ো হ'বলা ছোৱালী জোকাবলৈ ল'লি তই বেয়া পাই গলি নেকি চম্পা নাই পোৱা তোৰ মুখত যে ধুনীয়া বুলি শুনিলোঁ বৰ ভাল লাগিল হয় নেকি ইছ একেবাৰে চকুতে কথা ক'লে কিমান মৰম লাগে কাষলে তুমি আহিলে সঁচাই মৰম লাগে না 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 না
পদুমী নহয় জানো হয় বছ আপোনাৰ মালটো বচোন যাওঁ নামি যাম নামি যাওঁ ঐ পদুমী তোক বৰ ধুনীয়া লাগিছে অ' তোক পটাওঁ বুলি ভাবি আছো বুজিছ অ বছ নেৰিব কিন্তু দেই বৰ ধুনীয়াজনী হৈ পৰিছে এইজনীহে বৰ ধুনীয়া লাগিছে বুজিছে এই হয়নে একদম নেৰিব কি কলি তই হেই এইজনী কি কলি তই বেছি তালে ভালে নকৰিবি এক মই ফিটিং মাষ্টাৰ কৰিম বুলি ভাবিয়ে থৈছো ঐ সনাতন গদা আজি ৰাতি ভাওনা হনুমানটো ময়ে হম জয় শ্ৰীৰাম কি কলি বছ নেব ইয়াক তোৰ ইমান সাহস জেং বে আহি যা পলাল বছ এইটো পলাল বছ এইটো এটা এই ৰ তহঁতে এনে দপৰা দপৰিখন কৰি মৰিছ মোৰ পিতাইদেৱে এটাৰ লগত ফিটিং মাষ্টাৰ কৰিয়ে থৈছে বোলো শুনিছনে কি কলি বছ শেষে আৰু তাকে বে তহঁতক মই চাই ল'ম মইতো জেং বে